গৌৰৱৰ দিন যে অসমৰ বিচক্ষণ তথা সফল মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি প্ৰথমটো বৰ্ষপূৰ্তি অনুষ্ঠান এটা আয়োজন কৰা হৈছিল। গুৱাহাটীত জাকজমকতাৰে এই অনুষ্ঠানটি আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আয়োজন কৰা হৈছিল। আৰু আজি আমি UPPL বিজেপি আৰু AGP দলৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ, এই চৰকাৰখনৰ বিভিন্ন দিশত সফলতাৰ কাৰণে আমি আজি গৌৰৱবোধ কৰিব পাৰিছোঁ যে বিগত বছৰবোৰতকৈ এই বছৰটোত অন্ততঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন বিচক্ষণ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখনে এটা বিশেষ গতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি আজি ইয়াত তামুলপুৰ জিলা UPPL বিজেপি জিলা UPPL আৰু UPPL দলৰ বিজেপি দলৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিৰ অফিচত বা ৰাজহুৱা স্থানত আমি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে চৰকাৰখনৰ অনাগত দিনবিলাক আৰু অধিক উন্নত হওক আৰু তীব্ৰ গতিত উন্নয়নৰ কামবিলাক আগবাঢ়ক। সেই উদ্দেশ্যত আজি তামুলপুৰ জিলা UPPL আৰু বিজেপি জিলা তামুলপুৰ জিলা বিজেপি সমিতিৰ অধীনত থকা গৈবাৰী মণ্ডল আৰু গৈবাৰী UPPL ব্লক সমিতিৰ বিভিন্ন কৰ্মকৰ্তাৰ উপস্থিতিত আমি আজি ইয়াত মটঙা চকত এটা ৰাজহুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। বৰ্ষপূৰ্তি উদযাপন লগত সংগতি ৰাখি বন্তি প্ৰজ্বলনৰ অনুষ্ঠানত উপস্থিত হ'ব পৰা গৈবাৰী কনষ্টিটিউয়েন্সিৰ সন্মানীয় MCLA হিমন্ত ৰাভা ডাঙৰীয়া আৰু তেখেতৰ আমাৰ লগত উপস্থিত হ'ব পৰা বিষয়ববীয়াসকল আৰু কৰ্মকৰ্তাসকল। আমি সকলোৱে জানো যে অসম চৰকাৰ আজিলৈকে 1 বছৰীয়া হৈ গ'ল। সেই 1 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটো সংগতি ৰাখি আমি আজি গৈবাৰী ব্লক কমিটি আৰু গৈবাৰী মণ্ডল বিজেপি কমিটি তাৰ লগতে আমাৰ UPPL তামুলপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ লগত যৌথভাৱে আজি কেণ্ডেল লাইটিং উদযাপন কৰিলে। তাৰ বাবে মই সকলো আমাৰ বিজেপি আৰু UPPLৰ কৰ্মকৰ্তাসকলক প্ৰথমতে ধন্যবাদ যাচিছোঁ। জানো আমাৰ UPPL আৰু বিজেপি যিটো যৌথভাৱে যিটো চৰকাৰ আজি 1 বছৰীয়া হ'ল, সেই 1 বছৰীয়া চৰকাৰখনে অসমত শান্তি প্ৰগতি আৰু উন্নতি আনিবলৈ সক্ষম হৈছে। বেচিকেলি আমাৰ BTD অঞ্চলত যিখিনি এটা উগ্ৰপন্থীৰ যিটো জৰ্জৰিত অঞ্চল আছিলে, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ, সেই আমাৰ BTD অঞ্চলত এটা শান্তি পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে। শান্তিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লগত যিখিনি ঐক্য সংহতি এইবিলাক আনিবলৈ সক্ষম হৈছে। তাৰ লগে লগে আমাৰ লাহে লাহে আমাৰ অসমৰ উন্নতিকো আমি লাহে লাহে আগুৱাই নিবলৈ সক্ষম হৈ আছোঁ। ইয়াত মই সকলো যিখিনি জনসাধাৰণ তথা আমাৰ কৰ্মকৰ্তা বিজেপি আৰু UPPLৰ নেতৃবৃন্দত এই চেগতে মই ধন্যবাদ যাচিছোঁ যে আমাৰ অসমখন তথা BTD অঞ্চলৰ যিখিনি উন্নতি আমি তাক আগুৱাই নিবই লাগিব। আৰু সেই যৌথ চৰকাৰখনে প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ আমি দেখিছোঁ আমাৰ অসমখনত উন্নতি আৰু প্ৰগতিৰ দিশত আগুৱাই নিয়াত যথেষ্ট যিটো প্ৰয়াস কৰিছে তাক আমি ধন্যবাদ যাচি দিব লাগিব, ভাৱে কাম কৰিব লাগিব। আৰু যিখিনি আগন্তুক কৰিব লগা কামখিনি আমি যৌথভাৱে কাম কৰিবলৈ আহ্বান জনাই আজি অনুষ্ঠানত সকলোকে ধন্যবাদ যাচি মোৰ চমু ভাষণ ইমানে সামৰি মাৰিলোঁ। ধন্যবাদ।